এইফালে চাওক মই হিৰো হোণ্ডাখন উলিয়াই লৈ লৈছোঁ এখন। তো গাইছ তেল পকি গ'ল, এতিয়া মাংসখিনি ধুনীয়াকৈ তেলত দি দিছোঁ। তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমি তাও ভালে আছোঁ। ৱেলকাম টু কস্তুৰী ব্লগ। আজি একদম ৰাতিপুৱাই মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সেইটো কাৰণে সকলোকে কৈছোঁ গুড মৰ্ণিং। আৰু আমাৰ ঘৰত মানে আজি বনিব পূৰা ছাগলী মাংস মানে মই খাই ভাল নাপাওঁ আৰু নেখাওঁ মই, আৰু সেইটো কাৰণে ধুনক কৈছোঁ মই সেইটো কাৰণে মই ছাগলী মাংস বোলো নেখাওঁ, নবনাওঁ, তুমি নিজে বনাই থাকা খাই থাকা। আৰু এতিয়া সি বনাব লৈছে অলপ ভিতৰত, জানো কি কৰিছে সিয়ে জানে। আৰু এতিয়া মই ৰাতিপুৱা এতিয়া কি কৰি আছোঁ দেখাই আছোঁ বাৰু। বাকী ভিডিঅ'টো সকলোকে চাই থাকিব আৰু সকলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ পাৰিব আমাৰ চেনেলটো। আৰু গাইজ এতিয়া মই একদম ৰাতিপুৱা পাৰি আছোঁ পূৰা বিচনা, আৰু আমাৰ ধুনীয়াটি উঠে দেৰিকৈ, আৰু দেৰিকৈ উঠি বিচনাখন বোলে পাৰি থৈ যাওঁচোন, সেইটো খবৰ নাই আমাৰ মজাকৈ শুব লাগে অকল। এতিয়া মই বিচনা পাৰিব লৈছোঁ ৰাতিপুৱাই দিছে নাই। মোৰ মানে ৰাতিপুৱা শুই উঠাৰ লগে লগে মোৰ কাম এদায় নহয় আৰু দিনটো আৰু ইটো শান্তি নাই। আৰু গাইজ এইখিনি হ'ল আমাৰ ছাগলী মাংসখিনি, বেছি নহয় আৰু যিহেতু মইতো নাখাওঁৱেই, ধুনীয়াহে খাব। অঁ তুমি ৰ'বা, নালাগে দেহা পৰিব। বনীয়ে নাখায়, বনীয়ে মই খাম কি মাছ খাম। অঁ বনীয়ে মই মাছ খাম। কালি মানে ধুনীয়া মাছ আনিছিলে আৰু দেউতাই মাংস আনিছিলে, তাকে বোলো কালি মাছকে খালোঁ আৰু ৰাতি মাংসখিনি ক'লোঁ বোলো ৰাতিপুৱাই খাবা। ধুনীয়া আৰু দেউতাহে খাব মানে মাংস। এইপিনে একদম ধুনীয়াকৈ এতিয়া আলু গুচাই আছে আমাৰ ৰান্ধনীয়ে। তো গাইছ তেল পকি গ'ল, এতিয়া মাংসখিনি ধুনীয়াকৈ তেলত দি দিছোঁ। এতিয়া ধুনীয়াকৈ অকণমান দেৰি লৰাই দিছোঁ। ছাগলী মাংস কোনে ভাল পায় খাই পিনে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু যিবিলাক নতুনকৈ আহিছে সেইবিলাকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া ধুনীয়াকৈ মাংস বনাই হ'লে লগ পাই আছোঁ। যোনে এতিয়া পূৰা মাংস বনাই আছে, আৰু মই এতিয়া ৰাতিপুৱা শুওঁতে পৰা যিহেতু পানী খোৱাই নাই, সেইটো কাৰণে বনিয়ে মই এতিয়া পানী খাব লৈছোঁ। গৰম পানী খাইছোঁ, মানে মই ৰাতিপুৱা চাহপানী তাপানী একো নাখাওঁ, মানে গৰম পানী খাওঁ। আৰু দিনততো চাহ নাখাওঁৱেই, সন্ধিয়া সময়ত চাহ অকণমান খাওঁ। চাহ মই ইমান ভাল নাপাওঁ মানে খাই বেছিকৈ, সেইটো কাৰণে। আৰু এইফালে আমাৰ বনেও খাই আছে। গেধ খাইছা? লগতে বিস্কুট আছে, ইলাচি বিস্কুট। তো গাইছ এতিয়া মই পানী চানী খাই মেলি পূৰা আজৰি হ'লোঁ, আৰু এতিয়া মই যাওঁ গা ধুবলৈ। গা পা ধুই মেলি আহি লগ পাইছোঁ। আৰু এইফালে ধুনীয়াকৈ মাংস ভাজি ৰেডি হৈ গ'ল, আৰু মই ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া মই ধুনীয়াকৈ খাই বৈ কামলৈ যাব লাগে, দেৰি হৈছে কামলৈ। আৰু এইফালে চাওক, এইফালে ৰাতি কালি মাছৰ পেটু ভজা আছিলে, অলপ জ্বলা দিয়া, তাৰে অকণমান লৈ লৈছোঁ। আৰু এইপিনে মাংস ভাজি, এতিয়া ধুনীয়াকৈ ভাতকেইটা মাৰি লওঁ আৰু তাৰপিছত কামলৈ যাব লাগে। তো গাইজ ফাইনেলি মই ভাত পানী খাই আজৰি হৈ গ'লোঁ, আৰু এতিয়া কামলৈ দেৰি হৈছে। মই তাতে লওক, এইফালে চাওক মই হিৰো হোণ্ডাখন উলিয়াই লৈ লৈছোঁ এখন, মোৰ বসন্তীখন। এইখনকে লৈ এতিয়া মই কামলৈ যাব লাগিব। চ' এতিয়া এনেকৈ মোৰ দেৰি হৈছে, বহুত সময় হৈ গ'ল, এতিয়া 11টা বাজিলে যিহেতু। মই কামলৈ যাওঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক, কস্তুৰীয়ে বনাই আছে। হ'ব দিয়ক, মই যাওঁ, টেক কেয়াৰ, বাই বাই। মই গা পা ধুই মেলি পূৰা আজৰি হ'লোঁ, আৰু দেখিলে আৰু ধুন কামলৈ গ'লগৈ। আৰু এইফালে আমাৰ বনীয়ে পূৰা লিখি আছে। কি লিখিছা বনী? হা মাছ লিখিছা? লিখি থাকা। আৰু আমাৰ বনী স্কুলত নাম নাই লগা দেই, কাৰণ তাৰ বয়সটো হোৱা নাই এতিয়া, 2 বছৰ, 2.5 বছৰ হৈ গৈছে। আৰু 3 বছৰৰ হ'লে মানে অংগনবাড়ী দিম বুলি ভাবিছোঁ। হ'লে এতিয়া ঘৰতে এনেই অকণমান তাক পঢ়ুৱাই মেলি থাকোঁ, লিখুৱাই থাকোঁ, পঢ়ুৱাই থাকোঁ বাৰু টাইম পালে মানে। সেনেকৈ আৰু ঘৰতে এতিয়া আছে আৰু কিবাকিবি কৰি মেলি 3 বছৰ হ'লে স্কুলত নাম লগাই দিব লাগিব। এতিয়া লিখি আছে, লিখি মানে অৱস্থা নাইকিয়া কৰি পেলাইছে বহি কাগজবোৰ। হৈ গ'ল লিখি। গুড বয়, লিখি দিয়া গুড বয়। এতিয়া আমি খানা খাই লওঁ, মানে কালি ৰাতিয়ে মাছ আনিছিলে, আছে মাছ ফ্ৰাই কৰি থৈছিলোঁ। আৰু এয়া পেটু ভাজি ভাতৰ লগত বনাইছিলোঁ, আৰু বেঙেনা বিলাহী আলু এনেকৈ কৰি পেলাই চব্জি বনাইছিলোঁ। এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ আমি, বনীয়ে মই। এইপিনে আমাৰ বনী ৰেডি হ'লেই খাবলৈ। আমাৰ বনীয়ে আকৌ মাছ খাই বহুতে বেছি ভাল পায়। কৈছে কি কৰি আছা আকৌ? মাছ খাবা নে নোখোৱা? খাম। এতিয়া আছেগে, আমি ভাতকেইটা খাই লওঁ,
খাই মেলি লগ পাই আছোঁ একদম ভাত পানী খাই মেলি পূৰা আজৰি হৈ গ'লোঁ আৰু এতিয়া অকণমান দেৰি এনেই আৰু বাহিৰতে বহিছোঁ বনি এইবিলাক কুকুৰৰ লগত লাগিলে দেখিলেনে ই অকল মানে কুকুৰ মেকুৰীৰ লগত আৰু দিনটো তাৰ সেনেকৈ যায়গৈ বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাইছোঁ নেক্সট ভিডিঅ'ত সকলো হাঁহি থাকক হেপী থাকক টেক কেয়াৰ বাই বাই বনি বাই বাই কৈ দিয়া দেখা এই এইপিনৰ পৰা ধুনীয়াকৈ কোৱা দেখাই নাই তোমাক তুমি যেনেকৈ কৈছা এইপিনৰ পৰা ধুনীয়াকৈ আহি পিনে কৈ দিয়া বাই বাই ধুনীয়াকৈ কোৱা মুখখনে কোৱা লাভ ইউ গাইজ কৈ দিয়া আই লাভ ইউ গাইজ বাই বাই